ওয়েলকাম টু মাই চেনেল। আজি মই মিঠা আলু গোলাপ জামুন বনাবলৈ লৈছোঁ। তেনেহ'লে আহক বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মিঠা আলু কেইটা বইল কৰি ল'ব। বৰ বেছিও বইল নকৰিব যাতে পানী পানী হৈ যায়। এতিয়া আমি আলুখিনি কদুকছ কৰি লওঁ। আপোনালোকে গোলাপ জামুন বনালে সদায় কদুকছ কৰি ল'ব, নহ'লে লাডুটো ভাল নবনিব আৰু খাওঁতেও মাজত আলু ডখৰ পাব পাৰে। নেক্সট আমি অকণমান ছ'ডা দিম। বেছি ছ'ডা নিদিব, নহ'লে লাডুটো ফ্ৰাই কৰোঁতে ক্ৰেক পৰিব। এতিয়া আমি অলপ অলপকৈ মিল্ক পাউডাৰ দি আলুখিনি সানি পেলাম। আপোনালোকে চাব কিমান লাগে সেইমতে পাউডাৰ দিব। অকণমান ঘিউ দি দিব, খাই ভাল লাগিব। এতিয়া আমি গোটেইখিনি ৰুটিৰ কাৰণে আটা মঠা দি মঠি দিম। মন কৰিব মঠাটো বৰ বেছি টানো হ'ব নালাগিব আৰু কোমলো হ'ব নালাগিব। এতিয়া তেনেহ'লে আহক আমি চেনি পানীখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে মই 2 কাপ পানী লৈছোঁ আৰু 2 কাপ চেনি লৈছোঁ। সদায় পানী যিমান ল'ব চেনিও সিমানেই ল'ব। এতিয়া মই 4টামান ইলাচি খুন্দি ইয়াতে দি দিছোঁ। আপোনালোকে মন গ'লে ইলাচি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। এইখিনি আমি 5 মিনিটমানহে বইল কৰিম। একেবাৰে চেনি তাৰ বনি যোৱাকৈ বইল নকৰোঁ। লাডু বনাওঁতে হাতত অলপ ঘি লগাই ল'ব আৰু চাব যাতে লাডুকেইটা মিহি হয়, ক'তো আগ বা ফাট মেলি নাথাকে, নহ'লে ফ্ৰাই কৰোঁতে ফাটি যাব। মই ফ্ৰাই কৰিবলৈ ৰিফাইন অইল লৈছোঁ। আপোনালোকে মন কৰিলে ঘিউ ল'ব পাৰে। আৰু আপোনালোকে তেলত দিয়াৰ লগে লগে লৰাই নিদিব। কেইছেকেণ্ডমান পিছতহে লাহেকৈ লৰাই দিব। আপোনালোকে কেৰাহীত এই কোলাখিনি যে দেখিছে, মই তেল গৰম হৈছেনে চাবলৈ এটা দি চাইছিলোঁ, তাৰেই এইখিনি। দেখিছে লাহে লাহে গল্ডেন ব্ৰাউন হৈ আহিছে। জুইটো ল' মিডিয়ামতে ৰাখিব। এনেকুৱা হ'লেই তেলৰ পৰা উঠাই লগালগ গৰম চেনি পানীত ডুবাই দিব। চাব যাতে গোলাপ জামুনকেইটা চেনি পানীত ধুনীয়াকৈ ডুব গৈ থাকে। এইখিনি আমি 2 ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। ভাল লাগিলে যদি প্লিজ এটা লাইক দি দিব, লগতে কমেণ্ট কৰিও জনাবচোন ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।